হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। এয়া দেখিছে, আজি আমি ৰাতিপুৱাই দুলীয়াজানৰ পৰা চাচনি আহি আছোঁ। আজি দেওবাৰ দিন, তাতে চাচনি আকৌ মোৰ বা ঘৰ। আজি হেনো তেওঁলোকৰ বিশেষ দিন, মানে আজি তেওঁলোকৰ খেতি শেষ হ'ব। এয়া দেখিছে নহয়, আমি পোৱালীজনী মই হাঁহি ধেমালি কৰি আহি আছোঁ। ঘৰত থাকিনো আজি দেওবাৰ দিনটো কি কৰিম, ব'লক আজি চাচনিলৈকে যাওঁ দেওবাৰ দিনটো। এয়া দেখিছে, অৱশেষত আমি আহি পালোহি। এয়া দেখিছে, ভাগিনজনীহে আগে আগে গৈছে। সকলোৱে হেনো চাহ ঘৰত নাখায়, তেওঁলোকে হেনো পথাৰৰ মাজতে চাহ খাব। এয়া সকলোৱে সেইকাৰণে আহিয়ে লগালগ পথাৰলৈ বুলি আমি ওলালোঁ। দেখিছে, আমি এয়া পথাৰলৈ আহি আছোঁ। পোৱালীজনী আকৌ চবতকৈ আগত দেই, ইমানেই ফূৰ্তি পাইছে। এয়া দেখিছে, আমি পথাৰৰ মাজত আহি আছোঁ। প্ৰায় সকলোৰে খেতি শেষ হ'লেই। আমাৰ বাহঁতো আজি বেছি নাই, কিন্তু তেওঁলোকো আজি খেতি শেষ হ'ব আৰু। এয়া আমি আহি তেওঁলোকৰ পথাৰ পালোহি। সেয়া আহি পাই পাপাই আমাৰ ৰ'বই নোৱাৰিলে, ধান দোৱাতে লাগিলে। আমাৰ মায়ে বাবাক খেতি পথাৰ বুলি ক'লে বৰ ভাল পায় দেই। কোনে কোনে খেতি পথাৰ ভাল পায় জনাবচোন। দেখিছে নহয়, তেওঁলোকে হাঁহি ফূৰ্তি কৰি কিমান ধুনীয়াকৈ ধান দাই আছে, কিমান যে ফূৰ্তি পাইছে তেওঁলোকে ধান দাই। আমি আকৌ দুলীয়াজানৰ পৰা চাচনিয়ে আহিছোঁ দেই ধান দাবলৈ। ধান দাই থাকোঁতে আকৌ ওচৰৰ পথাৰখনত আকৌ আইতাগৰাকীক দেখিলোঁ। চাওকচোন, তেওঁ ইমান ধুনীয়াকৈ ধান দাই আছে। তেওঁৰ আকৌ বয়স হেনো 60 বছৰ। 60 বছৰ হোৱাৰ পাছতো তেওঁ কিমান ধুনীয়াকৈ ধান দাই আছে। ব'লকচোন আইতাজনীৰ লগত অকণমান চিনাকি হওঁগৈ। কি কৈ দিয়ক, প্ৰেমলতা। এতিয়া লতা বুলি ক'ব নে মানুহক আইতাজনীৰ প্ৰেম নাম বুলি আকৌ ক'ব? হেনো প্ৰেমলতা। তেওঁক আকৌ সকলোৱে হেনো লতা বুলি ক'লেহে চিনি পায়। আৰু ইমান ধুনীয়া আইতাগৰাকীক দেখি জানো আমি ধেমালি আমিও নকৰাকৈ নহ'লে থাকিব লতা আইতা পাৰোঁ? বুলিয়ে ক'ম সেইকাৰণে আৰু ন? আইতাৰ লগত অকণমান ধেমালি ইমান কৰিলোঁ দেই ধুনীয়া ৰাইজ, নামটো। বেয়া নাপাব। সেয়া অপেক্ষাৰ মাজত ভিনদেউৱে পথাৰলৈ চাহ আনিছে। সেয়া দেখিছে নহয়, জেলেপি লাডু বহুত কিবা কিবি আছে। সকলোৱে চাহ খাব লৈছে দেই। মই আকৌ চাহ বেয়া পাই কিনে জেলেপিকে খাওঁ বোলো। এয়া দেখিছে নহয়, সকলোৱে বহি চাহ খাব লৈছে। সকলোৱে হাঁহি ধেমালি কৰি ফূৰ্তিৰ মাজতে। নিশ্চয় দেখিছে, মাজত টেঙা দুটাও আছে দেই, ৰবাব টেঙা। আৰু পথাৰত আহি জানো টেঙা নাখালে আমাৰ পথাৰলৈ অহা আধৰুৱা নহ'ব জানো? এয়া দেখিছে নহয়, টেঙা ভিনদেউৱে আনি দিছে। টেঙা ৰেডি হোৱা মানে আমি ব'লক অকণমান ধানকে দাওঁগৈ। মই আকৌ ধান দাব নাজানো দেই, মায়ে শিকাইহে আছে ধান দোৱা। জনাবচোন, দাব জানিছোঁ নে নাই জনা ধান। ওচৰতে আকৌ ঢেকীয়া বাৰী এখন দিলোঁ, ব'লক বোলো ঢেকীয়া এমুঠিকে বুটলোঁগৈ। ঢেকীয়া এমুঠি বুটলি ল'লোঁ। আকৌ পথাৰৰ মাজত আহি দেখিছোঁ আকৌ ভাগিনটোৱে আকৌ গান গাই আছে। ই হেনো পথাৰৰ লোকেল ছিংগাৰ। আমাৰ লোকেল ছিংগাৰৰ গানটো কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। এইফালে আকৌ লোকেল ছিংগাৰে গান গাই থাকোঁতে আকৌ ভিনদেউৱে আকৌ এইফালে খোৱা যোগাৰ দি আছে। মানে তেওঁৰ নাৰিকল কাটি আছে, এইফালে আকৌ ৰবাব টেঙা গুচাই থৈছে। তেওঁ অকল নিজে খোৱাত ব্যস্ত নহয় দেই, সকলোকে খাবলৈ যোগাৰ দিছে। আৰু আকৌ লাহে লাহে এইফালে টেঙা ৰেডি কৰিলে। দেখিছে নহয়, মায়ে আকৌ ভাগ কৰি আছে, টেঙা চবক দিছে। পোৱালীকেইটাই আকৌ একো মোবাইল নোহোৱাকৈ একো খাবই নোৱাৰে, দেখিছে নহয়। এয়া মোকো দিলে দেই টেঙা, পথাৰৰ মাজত ৰ'দৰ মাজত টেঙা খোৱা আমেজে বেলেগ নহয় জানো। এয়া আকৌ ধান দাবলৈ আহিছোঁ। মই আকৌ ধান দাব নাজানো কাৰণে মায়ে মোক শিকাই আছে। আৰু মই মুঠি বান্ধিবও নাজানো। মায়ে আকৌ কৈছে কি মোক সৰু সৰুকৈ কাটি দিবলৈ, মই সেইকাৰণে মায়ে মুঠি বান্ধি দিব। সেইকাৰণে ময়ো আৰু সৰু সৰুকৈ দুডাল তিনিডালকৈ কাটি মাক দি আছোঁ। আৰু মায়ে মুঠি বান্ধি আছে। এইফালে আকৌ আমাৰ বায়েও ধান দাই আছে। এনেকৈ সকলোৱে ধান দাই আছে। অৱশেষত খেতি আজি শেষ হ'ল দেই। ঘৰলৈ আহি দেখিছোঁ আকৌ ভিনদেউহঁতে ভাত বনোৱাত লাগি আছে। দেখিছে ন সকলোৱে। অৱশেষত খানা ৰেডি হৈ গ'ল দেই। আমাৰ এতিয়া খাবলৈহে লাগিছোঁ আৰু চবেই। দেখিছে ন, চবেই কলপাতত ভাত খাইছে। আৰু গৰম গৰম ভাত কলপাতত খাই কোনে ভাল পায় জনাবচোন। এয়া আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। আমাৰ গাড়ী উলিয়ালে। আজি ভিডিঅ'টো ইমান